সময়ৰ চিঞৰত তোমাক মই নিজৰ কৰি ল'ব নোৱাৰিম। সময়ৰ চিঞৰত তোমাক মই নিজৰ কৰি ল'ব নোৱাৰিম। ক'ত আকাশী জাহাজ আৰু ক'ত গাঁৱলীয়া গৌবাক, যেন দূৰ দিঠকৰ সমাধিহে। চকুৰ লতকেৰে ঢুকি পোৱা নাযায় সাগৰৰ সীমান্ত। ক্ষণিকৰ সেই মধুৰতাই বিলাব নোৱাৰে সাধাৰণ জনতাৰ মুখত হাঁহি। দোভাগ নিশা কাৰোবাৰ জালৰ পুঠি মাছ এটি পুৰি খালেও শান্তি লভিব পাৰি অলপতে। সেই বুলি অসংখ্য পৰুৱাৰ তৃষ্ণাৰ্থ সেই চোৱা পাতনিৰ এটি বা আধাতকৈও আধামান ভাতখিনিও বাৰণিৰে সাৰি পেলাই যদি তিলমানো স্বস্তিৰ নিশ্বাস পেলাব পাৰে কোনোবাই, সেইজনেইতো এই যুগৰ বিলাসী মানুহ। কবি দীপাংকৰ ৰায়, আবৃত্তি কুমাৰ বিৰাজ।